আজিৰ মিটিংটো বিশেষকৈ আমাৰ UPPL দলৰ যিমান কৰ্মকৰ্তাসকল আছে ইহঁতৰ লগত হৈ আছে। বিশেষকৈ আমাৰ গোসাইগাঁও জিলাত হৈ গ'ল। এতিয়া কোকৰাঝাৰ জিলাত আমি গোসাইগাঁৱৰ এটা জিলা হিচাপত লৈছোঁ আৰু কোকৰাঝাৰ এটা জিলাত বেলেগকৈ। আৰু ইয়াত যিখন 5খন বিশেষকৈ সমষ্টি আছে, সেই 5টা সমষ্টিত যিসকল কৰ্মকৰ্তাসকল আছে, বিশেষকৈ আমাৰ চাওতাল বা আদিবাসী জনগোষ্ঠীৰ পৰা, তো তেখেতসকলক লৈ এটা ৰিভিউ মিটিং চলি আছে যে তেখেতসকলে যেতিয়া ফিল্ডত যায় বা কাম কৰে, যেতিয়া বা এক্টিভিটিছ যেতিয়া কৰে বা কেম্পেইনত যেতিয়া যায়, তেতিয়া কি ধৰণৰ সমস্যাৰ সন্মুখীন হয় আৰু বিশেষকৈ কি ধৰণৰ প্ৰশ্নৰ মানুহবিলাকে সোধে, কুৱেশ্যন কৰে আৰু কি ধৰণৰ বিশেষকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয়। তো সেইবিলাক বিষয় লৈ আমি তেখেতসকলৰ পৰা এটা ফিডবেক লৈ আছোঁ বা তেখেতসকলৰ পৰা আমি এটা জানিবলৈ যত্ন কৰি আছোঁ আৰু সেইটোৰ ওপৰত বেছ কৰি যি ধৰণৰ অসুবিধা তেখেতসকলে পাইছে, সেই অসুবিধাত আমি কি ধৰণৰ সহায় কৰিব পাৰিম আমাৰ ফালৰ পৰা, তো সেই বিষয় লৈ বিশেষকৈ আজি এই আলোচনাখন ৰখা হৈছে। চাওক, এইটো সব নিজৰ ব্যক্তিগত সিদ্ধান্ত ল'ব পাৰে, চবৰে এটা অধিকাৰ আছে। যোনে যাক ভাল পায়, যোনে যাৰ নীতি আদৰ্শক ভাল পায়, তেখেতসকলক আদৰি লয় বা ভিতৰুৱা বেলেগ কিবা এটা কথা থাকিব পাৰে, এগ্ৰিমেণ্ট থাকিব পাৰে। যোনে য'ত নিজৰ ভৱিষ্যতটো ভাল হ'ব, নিজৰ কেডাৰৰ ভৱিষ্যতটো ভাল হ'ব, চাগে সেইকাৰণে তেখেতসকলে জইন কৰি আছে। হয়তো কিবা এটা নিশ্চয় সেইটো আশ্বাস হয়তো পাইছে তাৰ পৰা। সেইটো মোৰ সেইটোত একো ক'বলৈ নাই মোৰ ফালৰ পৰা, এইটোৰ কাৰণেই কাৰণ চব এইটো ব্যক্তিগত এটা সিদ্ধান্ত বা তেখেতসকলে অৰ্গেনাইজেশ্যন হিচাপত যিটো সিদ্ধান্ত লৈছে, নিজৰ কমিটি থাকে, সেইটোত যিটো সিদ্ধান্ত লৈছে, সেই সিদ্ধান্ত মৰ্মে তেখেতসকলে হয়তো সেইফালে গৈছে, তাত মোৰ ফালৰ পৰা একো ক'বলৈ নাই। এইটো কমপ্লিটলি ইলেকশ্যন কমিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব তেখেতসকলে কি ধৰণৰ সিদ্ধান্ত লৈছে। মই জনামতে আমাৰ ইলেকশ্যন কমিশ্যনে বিভিন্ন দল সংগঠন ফালৰ পৰা বা বিভিন্ন ৰাজনৈতিক দলৰ পৰা এটা ছাজেশ্যন বিচাৰিছিল যে আমি ইলেকশ্যনখন পাতিম আৰু যদি নাই আৰু যদি পাতিম তেনেহ'লে কি ধৰণে পাতিম, কাৰণ এতিয়া COVID-19ৰ এটা ডাঙৰ এটা আমি চাইছোঁ যে সমস্যা চলি আছে আৰু বিশেষকৈ এই সময়ত আমি গম পাইছোঁ যে আমাৰ বহুত বৃদ্ধি হৈ গৈছে, আমাৰ যিবিলাক আক্ৰান্ত হৈছে সেইবিলাকৰ জনসংখ্যা বৃদ্ধি হৈ গৈছে। আৰু সেই ক্ষেত্ৰত মই বিশেষকৈ মোৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ যে যদিও দল সংগঠন তেখেতসকলে বিচাৰিছে বা ৰাজনৈতিক দলবিলাকে বিচাৰিছে, কিন্তু যিটো COVID-19ৰ যিটো সংক্ৰান্ত যিহেতু বাঢ়ি আছে, চাগে তেখেতসকলে এটা সঠিক সিদ্ধান্তত আহিব পৰা নাই যে আমি পাতিব পাৰিম ইলেকশ্যনখন নে নোৱাৰিম, যদি পাতিলে কি ধৰণে পাতিম। কাৰণ বিশেষকৈ প্ৰশাসনবিলাক বিশেষকৈ COVID-19ৰ যিটো সমস্যা চলি আছে সেইখিনিত তেখেতসকলে ব্যস্ত আছে বা বহুতখিনি এমপ্লয়ীকেইটা সেই COVID-19ৰ যিটো ছাৰ্ভিচ দিব লাগে সেইটোত ব্যস্ত হৈ আছে। তো এই সময়ত কিমান প্ৰেক্টিকেল হ'ব ইলেকশ্যনখন পাতাটো, সেইটো বিশেষকৈ সম্ভাৱনাটো বহুত কম দেখা পাই আছোঁ যে এটা সম্ভাৱনা আছে যে সোনকালে হ'ব বুলি। সেইকাৰণে চাগে ইলেকশ্যনটো নিশ্চয় হয়তো পলম হ'ব আৰু আশা কৰিম মোৰ ফালৰ পৰা যে নিশ্চয় ইলেকশ্যন কমিশ্যনে কিবা এটা সিদ্ধান্ত ল'ব, বিশেষকৈ মডেল কোড অফ কণ্ডাক্টটো লৈ আৰু যিবিলাক আমাৰ কেণ্ডিডেটসকলে নমিনেশ্যন ফাইল কৰিছে তেখেতসকলক লৈ কিবা এটা সিদ্ধান্তত আহিব বুলি মই আশাবাদী। আৰু মই মোৰ ফালৰ পৰা আহ্বান জনাম ইলেকশ্যন কমিশ্যন আমাৰ অসমৰ, যাতে তেখেতসকলে অতি সোনকালে কিবা এটা সিদ্ধান্ত লয়, যাতে কোনেও কোনো ডাউটত নাথাকে বা অস্থিৰতাত নাথাকে যে আমাৰ কি হ'ব বা কেতিয়া হ'ব, কিবা এটা যাতে পিকচাৰটো ক্লিয়াৰ কৰি দিয়ে। সেইটোৰ কাৰণে মই আপোনাৰ থ্ৰু দি, আপোনালোকৰ এই চেনেল থ্ৰু দি মই আহ্বান জনাইছোঁ।